এসেসমেন্টটো কেনেকৈ কৰে এইখিনি অলপ ভালকে আপোনালোকে যাতে চাই কামবিলাক কৰে। এলুমিনাই যিটো আছে তেখেতসকলৰ পাৰ্টিচিপেশ্যনটো খুব দৰকাৰ হয় আৰু সেইকাৰণে আমাৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আমাৰ জিবি হোটেল সকলো লগ লাগি এলুমিনাইখিনিৰ লগত যাতে ভালকে ৰিলেশ্যনটো ৰাখে আৰু তেখেতসকলকো অলপ কিবা নহয় কিবা কাম কৰাৰ কাৰণে এই অঞ্চলটো যিহেতু অলপ পিছপৰা অঞ্চল আছিলে এলুমিনাইসকলে কোনে কি কৰিব পাৰিছে মই নাজানো কিন্তু তেখেতসকলৰ কণ্ট্ৰিবিউশ্যনটো বহুত কাউণ্ট কৰে আৰু হ'ল অলপমান ছ'চিয়েল ইনভলভমেণ্ট সেইকাৰণে এই অঞ্চলত বহুত দল সংগঠন আছে NGOs বিলাক আছে সেই সকলৰ পৰাও অলপ মানে কণ্ট্ৰিবিউশ্যন সেইটো ল'ব লাগে আৰু ইয়াৰ কাৰণে মই আমাৰ প্ৰিন্সিপাল ডাঙৰীয়াক অনুৰোধ কৰিম যে কলেজখন ইণ্টাৰনেল পৰিৱেশটো মেনেজমেণ্ট কৰাৰ লগতে অলপ বাহ্যিক পৰিৱেশটো মানে ঠিক ৰখাৰ কাৰণে অলপ প্ৰ'এক্টিভ ৰোল ল'ব লাগে আৰু অঞ্চলৰ স্থানীয় ৰাইজক লৈ পেলাই এটলিষ্ট বছৰত 3 মাহৰ মূৰে মূৰে হ'লেও 4বাৰমান মিটিং কৰিব লাগে যে কলেজখন আমি কেনেকৈ আগুৱাই লৈ যাম। আমি কেতিয়াবা ভাবোঁ যে বাহিৰৰ মানুহবিলাক বহুত বেছি সোমাই ল'লে এই অনুষ্ঠানটো বেয়া হ'ব। ৰাজনীতি কৰাটো মই নিবিচাৰোঁ কিন্তু পাৰ্টিচিপেশ্যনটো হ'ব লাগে আৰু এতিয়া বহুত বস্তু অলপ অত্যাধুনিক হ'ব লাগে যেনেকৈ স্মাৰ্ট ক্লাছৰুম থাকিব লাগে লাইব্ৰেৰীবিলাক ভাল হ'ব লাগে আৰু বিশেষভাৱে যিখিনি আমি টেক্সট বুক নলেজ আমি দিওঁ আমাৰ ছাত্ৰ ছাত্ৰীক ইয়াৰ বাহিৰেও তেখেতসকলক কাউন্সেলিং কৰা তেখেতসকলক আৰু কিছুমান গাইডেন্স দিয়া আৰু বিভিন্ন এক্সপ'জাৰ দিয়া এই কামখিনি মহাবিদ্যালয়ে কৰিব লাগে আৰু এইখিনি কৰিব পাৰিলেহে তাৎক্ষণিকভাৱে ডিগ্ৰীটো কৰি সেই ল'ৰা ছোৱালীয়ে কোনোবা হায়াৰ এডুকেশ্যন ল'ব কোনোবা কিবা এটা এমপ্লয়মেণ্টত যাব পাৰে কিন্তু বেছিকখিনি আমি কলেজতে দিব লাগে যে গ্ৰেজুৱেট হৈ পেলাই সি যে কিবা SSC ষ্টাফ চিলেকশ্যন কমিশ্যনৰ পৰীক্ষা দিব পাৰে সি যে কিবা বেংক পিয়ৰ দিব পাৰে বেলেগ বেলেগ UPSC APSC বা বিভিন্ন পৰীক্ষাবিলাক দিব পাৰে কম্পিটিটিভ এক্সামবিলাক এই বেছিকখিনি আমি কলেজত দিব লাগে নহ'লে এতিয়া যিটো দেখিছোঁ যে MA পাছ কৰি BA পাছ কৰি ছাত্ৰ ছাত্ৰী আকৌ ITI পঢ়িবলৈ গৈছে চ' NEPত যিখিনি কৰ্চেছ আছে সেইটো আমি অলপ ইন এডভান্স অলপ আৰম্ভ কৰিব লাগে কলেজে আৰু কিছুমান প্ৰফেশ্যনেল কৰ্চ ইয়াত ইন্ট্ৰডিউচ কৰিবৰ কাৰণে আৰম্ভ কৰিব লাগে যিবিলাক কৰ্চবিলাক আমি বহুত বছৰৰ পৰা পঢ়ালোঁ তাত বহুতখিনি গ্ৰেজুৱেট পষ্ট গ্ৰেজুৱেট PhD লোৱা বহুত মানে ল'ৰা ছোৱালী ওলাল কিন্তু যিবিলাক নতুন ছাবজেক্ট এই ছাবজেক্টবিলাক অলপ ইন্ট্ৰডিউচ কৰিব পাৰিলে নতুন নতুন কেৰিয়াৰত আমাৰ ল'ৰা ছোৱালীয়ে যাব পাৰে যেনেকৈ এই অঞ্চলত চাহ বাগান আছে তো এই চাহ বাগানত কিছুমান মেনেজমেণ্ট কোৰ্চ শ্বৰ্ট টাৰ্ম 1 year মেনেজমেণ্ট কোৰ্চ কাৰোবাৰ লগত টাই আপ কৰি আনিব পাৰে এগ্ৰিকালচাৰ বেছ কোৰ্চ আনিব পাৰে টাই আপ কৰি পেলাই চ' সেইবিলাক অলপ মানে আপোনালোকে অলপ ভাবক আৰু মোৰ এটা অনুৰোধ মই উপলব্ধিৰ পৰা ক'ব বিচাৰিছোঁ বহুত অনুষ্ঠানবিলাক আগবাঢ়ি নাযায় টিম স্পিৰিটৰ কাৰণে যে বহুত কলেজবিলাকত টিম স্পিৰিটটো নাই মই একজেক্টলি মাজবাদৰ কথা ক'ব বিচৰা নাই ইউনিভাৰ্চিটিবিলাকতো কেতিয়াবা টিম স্পিৰিট নাথাকে তো সেই টিম স্পিৰিট যিখিনি প্ৰফেচাৰসকল আছে আপোনালোকে সপ্তাহত একবাৰ বহিব ডিপাৰ্টমেণ্টেল কথাও পাতিব যে পলিটিকেল ছায়েন্সৰ ষ্টুডেণ্টবিলাক কিমান আগবাঢ়িছে ইকনমিক্সত কিমান আগবাঢ়িছে কিয় আগবাঢ়িব পৰা নাই এইখিনি কথাও আপোনালোকে পাতিব আৰু বাকীখিনি কথাও অভাৰঅল কলেজখনৰ কেনেকৈ আগবাঢ়ি লৈ যাম সেই কথাটো পাতিব যদি আপোনালোকে সপ্তাহত কথা পাতে আপোনালোকে 52 বাৰ কথা পাতিব 52 সপ্তাহ থাকে যদি আপুনি 2 সপ্তাহতো পাতে আপুনি কমসে কম মানে 25-30 বাৰ কথাটো পাতিব তো 26 বাৰ যদি কথা পাতে আপোনাৰ বহুতখিনি সলিউশন ওলাই আহিব কাৰণ এই মানুহখিনি জানা বুজা মানুহ তো এই কাৰণে ডিসকাশনটো বিৰাট মানে প্ৰয়োজন আৰু টিম স্পিৰিটটো মেইনটেইন কৰিব লাগে তো এই কাৰণে আপোনালোকক মই এইখিনি অনুৰোধ কৰিলোঁ আৰু নাক এসেসমেন্টটো চাই পেলাই আপোনালোকৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু কিমান ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেইটো কৰিবৰ কাৰণে 2023-24ত আৰু 1 কোটি টকা আপোনালোকক দিম খালি আপোনালোকে চাই ল'ব যে আমি ইটো লাগে ইটো মানে কি ইমোশনালি নকৰিব খালি চাই ল'ব আপোনালোক কোনটো প্ৰয়োজন ক্লাছৰুম প্ৰয়োজন আমাৰ ষ্টুডেণ্টবিলাকৰ কমন ৰুম লাগে কি লাগে এইটো আপোনালোকে চাই পেলাই ভালকে কৰিব লাইব্ৰেৰী স্মাৰ্ট ক্লাছৰুম যোনটো লাগে অলপ ভালকে কৰিলে হ'ল আৰু যিবিলাকক কাম দিব অলপ চাই ল'ব কাৰণ কন্ট্ৰাক্টৰবিলাকে ভাল কামটো নকৰে
আপুনি আজি কৰিলে কালি মানে বৰষুণ মানে চিপেজ হৈ যায় কিবা হৈ যায় এইবিলাক যাহাতে আপোনালোকে চাই আৰু অথৰিটিটো আপোনালোক বুজিছেনে বহুত সময়ত আমি কন্ট্ৰেক্টৰক ভয় কৰোঁ কামটো লৈ আহিছে কিবা ক'লে বেয়া পাব নেকি তেখেতৰ পিছফালে কোনোবা পলিটিচিয়ান থিয় দি আছে এইবিলাক নক'ব একবাৰ আপোনালোকৰ কেম্পাছত অহাৰ পিছত কামৰ কোৱালিটি আৰু কোৱান্টিটিটো চেক কৰাটো আপোনালোকৰ মানে দায়িত্বত আছে সেইটোত কম্প্ৰমাইজ কৰিব নালাগে সেইটোত আৰু কোনোবা পলিটিচিয়ানক ক'লেও নহ'ব তো সেইকাৰণে ঠিকমতে কামবিলাক কৰি লওক তেতিয়াহে এই আজি যিটো আপুনি 70 লাখ টকাৰ কাম কৰিব 60 লাখ টকাৰ এইটো যাহাতে অহা 20 বছৰ এইটো ভাল 25 বছৰ ভালকে থাকে তো এনেকা কৰিলে মানে কামটো ভাল হ'ব গতিকে সকলোকে ধন্যবাদ জনালো আৰু এই খুব কামটো আমি কাম হাতত ল'বলৈ আগবাঢ়িছো ধন্যবাদ এই বিষয় জ্বালাই আছে মতে আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া জ্বলাই দিয়ক ঠিক আছে ধন্যবাদ দে আমাৰ দুটামান কাম লৈছে আৰু